নমস্কাৰ সকলোকে মই তোমালোকক স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোতে। আজি মই আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ হাফ ইয়াৰলি আৰু তোমাৰ মেট্ৰিক পৰীক্ষাত কোনবোৰ গ্ৰামাৰৰ মানে ইংলিছৰ গ্ৰামাৰ পাৰ্টৰ পৰা কোনকেইটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহে। আৰু আমি প্ৰথমতে দেখা পাইছোঁ যে আমাৰ গ্ৰামাৰ আৰু মই কিছুমানত তোমালোকে দেখিবলৈ পাইছা মই তলত আণ্ডাৰলাইন কৰি দিছোঁ। কিয় আণ্ডাৰলাইন কৰিছোঁ হয় তোমালোকে ভিডিঅ'টো চাই থাকিলে গম পাবা। মই কিছুমান বিশেষ কাৰণতহে ইয়াত আণ্ডাৰলাইন কৰি দিয়া হৈছে। আৰু তোমালোকৰ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন এণ্ড ৰাইটিং দুটা মানে তোমালোকৰ গ্ৰামাৰ দুটা ভাগ আছে। মানে এটা ৰাইটিং যিটো লিখিব লাগে আৰু কম্প্ৰিহেনশ্যনে তোমালোকৰ আছে কুৱেশ্যন। তোমালোকে এটা পেগাপ দিয়া থাকিব, এটা আনচিন পেছেজ আৰু এটা চিন পেছেজ। দুটা তোমালোকৰ মানে তোমালোকেতো জানাই বহুতে তাৰপৰা কুৱেশ্যন এনচাৰ বিচাৰিও আমি ভাল পাওঁ। মানে এটা চেপ্টাৰ দিয়ে মানে এটা টপিক দিয়া থাকিব, টপিকটোৰ তলতে তোমাক কুৱেশ্যন দিয়া থাকিব। কুৱেশ্যনবোৰত আমি কি কৰিব লাগে এনচাৰ আৰু আমি তাৰপৰা টপিকটোৰ পৰা এনচাৰখিনি উলিয়াব লাগিব। আৰু তেনেকুৱা এইটো যিটো কয় ৰিডিং কম্প্ৰিহেনশ্যন হয় নাই। তাৰপিছত আকৌ তোমাৰ ছাবষ্টেঞ্চ ৰাইটিং এইবোৰ মই লাহে লাহে ক'ম। আৰু ইয়াৰ আণ্ডাৰলাইন কিয় কৰা হৈছে মই সেইটো লাহে লাহে ক'ম। ফাৰ্ষ্ট মই এই গ্ৰামাৰ পাৰ্টটো আহিছোঁ। গ্ৰামাৰ তোমালোকৰ 20 মাৰ্কছৰ গ্ৰামাৰ আহে। গ্ৰামাৰ কিমান আহে তোমালোকৰ 20 মাৰ্কছৰ। মই এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত কথা কৈ আছোঁ। মেট্ৰিক পৰীক্ষাত 20 মাৰ্কছৰ আহে। 20 মাৰ্কছৰ গ্ৰামাৰ আহে। আৰু এইফালে কম্প্ৰিহেনশ্যন এণ্ড ৰাইটিং এই দুটা মিলাই পেলাই 27 মাৰ্কৰ আহে। আৰু প্ৰথম তোমালোকৰ ডিটাৰমিনাৰ আহিব। আৰু মই তোমালোকক লাহে লাহে এই যিকেইটা তোমালোকৰ চেপ্টাৰ ইয়াত দিয়া হৈছে এই চেপ্টাৰকেইটাৰ মই লাহে লাহে তোমালোকলৈ ভিডিঅ' আপলোড কৰি থাকিম ইউটিউব চেনেলতে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে আহিবলগীয়া ভিডিঅ'বোৰ পোৱা। আৰু মই ভালদৰে একদম ডিটেইলছত তোমালোকে একদম বেছিকৰ পৰা মই আৰম্ভ কৰিম। যিটো ল'ৰাই বা যিজনী ছোৱালীয়ে যদি ডিটাৰমিনাৰ কি হয় নাজানা তেতিয়াহ'লে তুমি মোৰ লগত জড়িত হ'ব পাৰা। মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা যাতে তোমালোকে ভিডিঅ'বোৰ ভালদৰে পাই যোৱা। আৰু মই একদম বেছিক কনচেপ্টৰ পৰা তোমালোকে আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে প্ৰথম কি হয় ডিটাৰমিনাৰ, তাৰপাছত আহিব টেন্স। প্ৰথম ডিটাৰমিনাৰ আৰু টেন্স কি, টেন্স কেইপ্ৰকাৰ, এইবোৰে মানে টেন্সৰ আমি ভিতৰলৈ যাব লাগিব। এতিয়া টেন্স তোমালোকৰ পেকেটত দিয়া থাকিব বা তোমালোকৰ চেণ্টেন্স 4টা অপশ্যন দিয়া থাকিব। তাৰে প্ৰেজেণ্ট পাৰফেক্ট কোনটো হয় বা কণ্টিনিউৱাছ কোনটো হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ বা ফিউচাৰ কণ্টিনিউৱাছ কোনটো হয় তোমালোকক বিচাৰিবলৈও দিব পাৰে। বা ব্ৰেকেটৰ ভিতৰত তোমালোকৰ এটা চেণ্টেন্স দিব, তাতে ব্ৰেকেটৰ ভিতৰত গ' দিলে যেনিবা তোমালোকৰ ইয়াক ক'ব পাষ্ট কণ্টিনিউৱাছ কৰা। চেণ্টেন্স এটা দিব তাতে যেনিবা গ'টো দিয়া আছে তোমালোকে পাষ্ট কণ্টিনিউৱাছ কৰিবলৈ ক'ব। পাষ্ট কণ্টিনিউৱাছ কৰিবলৈ ক'ব। আৰু তোমালোকে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ দিব পাৰে। তোমালোকৰ MCQ বিশেষকৈ তোমালোকৰ এইবোৰ MCQতে আজিকালি অহা দেখা যায়। গ্ৰামাৰটো তোমালোকৰ বেলেগকৈ কম্প্ৰিহেনশ্যন এণ্ড ৰাইটিং চেপ্টাৰতহে তোমালোকৰ একজেক্ট মানে একদম থাকে, কিন্তু এইবোৰ তোমালোকৰ MCQতে অহা দেখিবলৈ পোৱা গৈছে। তাৰপিছত তোমালোকৰ ভইচ আহিব, নেৰেশ্যন, প্ৰিপজিশ্যন, ভকেবুলাৰী পাৰ্ট, ভকেবুলাৰী আইডম এণ্ড ফ্ৰেজেছ। তাৰপিছত তোমাৰ চিনথেচিছ অফ চেণ্টেন্স এইটো আহিব। এতিয়া তোমাৰ চিনথেচিছ অফ চেণ্টেন্স কি হয়? চিনথেচিছ অফ চেণ্টেন্স মানে তোমালোকৰ আগতে পাইছা চিম্পল চেণ্টেন্সৰ পৰা কম্পাউণ্ড চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্সৰ পৰা চিম্পল চেণ্টেন্স বা কমপ্লেক্স চেণ্টেন্স এইবোৰলৈ তোমালোকৰ নিব লাগে। কেনেকৈ নিব লাগে তোমালোকে ধুনীয়াকৈ একদম বেছিকৰ পৰা মই শিকাম। তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰি লোৱা যাতে আহিবলগীয়া ভিডিঅ'বোৰ তোমালোকে পোৱা। আৰু তাৰপাছত তোমালোকৰ ভাৰ্ব ফ্ৰেজ কি হয়, কেনেকৈ ব্যৱহাৰ কৰে, কি হয় এইবোৰ মই ধুনীয়াকৈ দেখুৱাম। তাৰপিছত চেণ্টেন্স কাৰেকশ্যন। এতিয়া চেণ্টেন্স কাৰেকশ্যন মানে তোমালোকে যদি ডিটাৰমিনাৰ, টেন্স, নেৰেশ্যন, প্ৰিপজিশ্যন, তাৰপিছত নাউন, প্ৰনাউন এইবোৰ পাৰ্টছ অফ স্পীচ মানে এই পাৰ্টকেইটা যদি ভালকৈ জানা তেতিয়াহ'লে তোমালোকে চেণ্টেন্স কাৰেকশ্যনেই হওক বা এইখিনি মানে ভালকৈ পাৰিবা। তাৰপিছত মডেল বা এক্সিলেৰী, কি হয় এইখিনি। তাৰপিছত ট্ৰেন্সলেশ্যনটো তোমালোকৰ প্ৰায় তোমালোকে পাই থাকা। ট্ৰেন্সলেশ্যন মানে ইংলিছ। এতিয়া তোমালোকৰ ইংলিছত দিয়া থাকিব, তোমালোকে কি কৰিব লাগিব আছামিজলৈ নিব লাগিব। এতিয়া নতুন যিটো পদ্ধতি হৈছে, আমি যেতিয়া পঢ়িছিলোঁ আমি অসমীয়াত দি থাকিব, অসমীয়াৰ পৰা বা নিজৰ মাতৃভাষাত দিয়া থাকিব, তাৰপৰা কি কৰিব লাগিব আমি ইংলিছলৈ নিব লাগিব। এতিয়া কি হৈছে, এতিয়া পদ্ধতি চেঞ্জ হৈছে। ইংলিছত দিয়া থাকিব, তুমি অসমীয়ালৈ অনুবাদ কৰিব লাগিব। তাৰপিছত মই ক'লো চিনথেচিছ অফ চেণ্টেন্স মানে তোমাৰ ভকেবুলাৰী দুটা পাৰ্ট আছে। এটা হৈছে ফ্ৰেজেছ এণ্ড আইডমছ, তাৰপিছত আৰু এটা এইটো হৈছে চিনথেচিছ অফ চেণ্টেন্স। এই দুটা পাৰ্ট আহিব। আৰু কম্প্ৰিহেনশ্যন এণ্ড ৰাইটিং মানে তাৰে প্ৰথম তোমালোকৰ এটা কম্প্ৰিহেনশ্যন বুলি ক'লে
ৰিডিং কম্প্ৰিহেনশ্যন, কিন্তু ৰাইটিং আৰু ৰিডিং কম্প্ৰিহেনশ্যন দুটা বেলেগ হেৰি দিছোঁ, একেলগে দিছোঁ কাৰণে গোটেইকেইটা। এইকেইটা হৈছে তোমাৰ ৰিডিং পাৰ্ট, মানে কি ৰিডিং হয়, ৰাইটিং পাৰ্ট, আৰু এইটো হৈছে তোমাৰ ৰিডিং কম্প্ৰিহেনশ্যনটো কম্প্ৰিহেনশ্যনৰ পাৰ্ট। মানে এটা তোমালোকৰ চিন পেছেজ বা আনচিন পেছেজ দুটা থাকিব, তাৰ ভিতৰত তোমালোকৰ কোনোবা মানে পেজটোৰ পৰা কুৱেশ্যন এনচাৰ বিচাৰিব লাগিব, মেইন কথাটো। তাৰপিছত এতিয়া ছাবষ্টেঞ্চ ৰাইটিং। ছাবষ্টেঞ্চ ৰাইটিং তোমালোকে জানা ট্ৰেঞ্চলেশ্যনৰ সলনি হয়। ছাবষ্টেঞ্চ ৰাইটিং, তাৰপিছত তোমাৰ এছে ৰাইটিং, এইবোৰ মই ডিটেইলছত তোমালোকৰ ভিডিঅ' লাহে লাহে আহিম। এতিয়া জাষ্ট তোমালোকৰ চিলেবাছখনৰ কথা কৈছোঁ কাৰণে মই ইমান ডিটেইলছত সোমাই যোৱা নাই চবৰে। এতিয়া এছে ৰাইটিং, তাৰপিছত ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং। মই এতিয়া তোমালোকৰ এই গোটেই চিলেবাছখন পালা, আৰু এতিয়া তোমালোকৰ হাফ ইয়াৰলিত, এতিয়াতো মই ক'লো তোমালোকৰ মেট্ৰিক পৰীক্ষাত, কিন্তু এতিয়া হাফ ইয়াৰলিত কোন বস্তু আহিব, ইয়াৰে আহিব, মানে চিলেবাছটো একেটাই, কিন্তু তোমালোকৰ গ্ৰামাৰ পাৰ্টটো তোমালোকৰ হাফ ইয়াৰলিতো আহিব বা মেট্ৰিকতো আহিব। এতিয়া কোনখিনি আহিব হাফ ইয়াৰলি? হাফ ইয়াৰলিত আহিব মই যিবোৰ আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰিছোঁ, প্ৰথম দেখিছা ডিটাৰমিনাৰটো মই আণ্ডাৰলাইন কৰি দিছোঁ, তাৰপিছত টেন্সত আণ্ডাৰলাইন কৰি দিছোঁ, ভকেবুলেৰী আকৌ মই কৈ দিছোঁ এনেকৈ কাৰ্চিনানি ইয়াত দিছোঁ, চিনথেচিছ অফ চেণ্টেন্স। তাৰপিছত তোমালোকৰ ৰিডিং কম্প্ৰিহেনশ্যন দুইটাতে আহিব, মানে তোমালোকৰ যিবোৰ আণ্ডাৰলাইন কৰা হৈছে সেইখিনি অকল যে তোমালোকৰ হাফ ইয়াৰলিতে আহিব, এনুৱেলত মানে তোমাৰ মেট্ৰিক পৰীক্ষা নাহে সেইটো নহয়, দুইটাতে আহিব। এই যিকেইটা তোমালোকৰ আণ্ডাৰলাইন কৰা হৈছে সেই পাৰ্টকেইটা তোমালোকৰ দুইটাতে আহিব, কিন্তু আৰু তোমালোকৰ যিবোৰ আণ্ডাৰলাইন কৰা নাই সেইখিনি হাফ ইয়াৰলিত নাহে। মানে তোমালোকে হাফ ইয়াৰলিত ইমান গুৰুত্ব দি নপঢ়িলেও হ'ব। মেইন কথা তোমালোকে লেটাৰ ৰাইটিং, ষ্টৰি ৰাইটিং, ছাবষ্টেঞ্চ ৰাইটিং, ৰিডিং কম্প্ৰিহেনশ্যন, তাৰপিছত চিনথেচিছ অফ চেণ্টেন্স, ট্ৰেন্সলেশ্যন, ভকেবুলাৰী, চিনথেচিছ অফ চেণ্টেন্সটোৱে ভকেবুলাৰী, তাৰপিছত তোমাৰ টেন্স, ডিটাৰমিনাৰ, এইখিনি তোমালোকে মানে হাফ ইয়াৰলিলৈ পঢ়িলেই হ'ব। আৰু তোমালোকৰ কমপ্লিট চিলেবাছখন এইখনেই মেট্ৰিক পৰীক্ষাত আহিবলগীয়া SSLC। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু যদি ভিডিঅ'টো তোমালোকে ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।